হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মানে কি আমাৰ পৰীক্ষা চলি আছে তো গাইজ, সিমান সোনকালে ভ্লগ দিব পৰা নাই। মানে এতিয়া অলপ চলপ চেষ্টা কৰি আছোঁ, মানে যিখিনি বাৰু সেইখিনি দিম আপোনালোকক। তো গাইজ এতিয়া চমৰীয়া যাব ওলাইছোঁ, মানে চমৰীয়াতে এয়া সভা আছে, সভা খাবলৈ যাবলৈ ওলাইছোঁ। মানে কি অলপ সময়ৰ কাৰণে ৰাতি যাব ওলাইছোঁ, মানে ধুনীয়া কৰিছে বোলে, তাকে চাই আহোঁ অলপমান। মীনা বাজাৰো আহিছে বোলে। তো গাইজ চাই থাকক আপোনালোকৰ, ভিডিঅ'টো নিশ্চয় ভাল লাগিব। তো এনেকুৱাকৈ ওলাইছোঁ। তো গাইজ চাই থাকক। তো গাইজ এইফালে আহি পালোঁ, আৰু এইফালে চাওক আপোনালোকে মীনা বজাৰখন কিমান ধুনীয়াকৈ সজাইছে। তো গাইজ যাই আছোঁ ভিতৰে। এতিয়া আহি পালোঁ, মানে আহি কেনে তো গাইজ এইখন চমৰীয়া মেইন গেটখন দিছে এইখন, আৰু মানুহ চাওক গাইজ। তো গাইজ এইকেইখন গেট দেখিছে না? এনেকুৱা গাইজ 4খনমান আছে, আৰু ইমান ধুনীয়াকৈ বনাইছে না। এতিয়া এইখন দি আমি সোমাই গ'লোঁ। এতিয়া বহুত কেইখন দোকান আছে, আপোনালোকক দেখাম দোকানবোৰ। আৰু কিবা অলপ খাই কিনে গুচি যাম, আৰু ইমান সময় নাথাকোঁ মানে। আৰু এইফালে চাওক, পুৰা মানুহে মানুহ। তো এইফালে দোকানবোৰত সকলো দোকানবোৰতে পুতলা দিছে। এইখন আকৌ পুতলাৰে দোকান দিছে, আৰু এইফালে ভাল দোকান কেইখনমান আছে, কিন্তু পইচাহে নাই। পইচা লাগিলে কিনিয়ে লৈ গ'লো এইগিলা। তো গাইজ ইফালে চাওক কিমান দোকান দিছে, আৰু এইগিলা ফুলৰ দোকান দিছে। তো এনেকুৱাকৈ যাই আছোঁ, আৰু এইটো লাইটৰ দোকান চাওক, কি ধুনীয়াকৈ লাইটবোৰ সজাইছে। তো এনেকুৱাকৈ আৰু হেৰিবোৰ ৰাখিছে, গহনাবোৰ। চাই দিয়ক ভিডিঅ'টো। তো এইফালে চাওক গাইজ, কিমান ডাঙৰ পুতলা আছে। আৰু এইটো পুতলা চাওক, এইটোৰ দাম বোলে 2000 টকা। মানে সুধিলেও দোকানীটোক, ইমান ডাঙৰ পুতলা নিব নোৱাৰোঁ দিয়ক। তো গাইজ এতিয়া আমি অলপমান মীনা বজাৰখন চাই আহিম, মানে অলপমান আগত দেখি মীনা বজাৰখন আছে গাইজ, তাতে চাই আহিম। মীনা বজাৰত মানুহ ইমান হৈছে না, ইমান মানুহ। কিন্তু আমাৰ লগত পইচা বেছি নাই দেচোন, অলপ মানে সেইকাৰণে একো কিনা নাই দিছিল, নিকিনো। অলপ এক্সপ্ল'ৰ কৰিম। আপোনালোকক আহিম বুলি ভাবিছিলোঁ, আপোনালোকক দেখাবৰ কাৰণে এটা ভিডিঅ' ইভাগে চাওক, সোধা হেৰিবোৰ আছে, মানে কি হোটেলবোৰ আছে। তো এইফালে গাইজ মীনা বজাৰত সোমাই গ'লোঁ, আৰু ইমান ধুনীয়াকৈ লাইটিং কৰিছে চাওকচোন আপোনালোকে, কিমান ধুনীয়া লগা হৈছে গাইজ। আৰু এতিয়া অলপমান সোমাই কেনে চাই আহোঁ কি কি আনিছে, কি কি নাই। তো গাইজ চাই দিয়ক ভিডিঅ'টো। মানে মিউজিক লগাই দিম পুৰা, আৰু এতিয়া লাহেকৈ যাওঁ। আপোনালোকে দোকানবোৰ চাব পাৰে, এইফালে ইমান দোকান গাইজ চাব পাৰে।
গাইছ আপোনালোকে যি চালে ভাল পাব দেখুৱা পুৰি নীতিখিনি কিমান লৈছে জানে গাইছ আমি 200মান হ'ব বুলি ভাবিছিলোঁ 290 হৈছে গাইছ খাব পাৰব না বোলে পুৰি এখনৰ দামে 20 টকা হ'ব গাইছ এই 300 টকা আমি কিমান খাব সভা চাই ডাইৰেক্ট ঘৰ আহি পালোঁ আৰু ঘৰ আহি মানে কি তেতিয়া আৰু ভিডিঅ' নাবনালোঁ আৰু মানে দিদি গৈছিল না আৰু আহাতে অলপ সেই টাইমো লাগিল তো গাইছ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা ধুনীয়া চাই কমেণ্ট দিব তো গাইছ কেনেকুৱা লাগিল ভিডিঅ'টো বাই বাই